हेलो যে ধুনীয়া আহিছে হাঁহ কাটিলেও ফটো উঠে নেকি মানুহে এইবিলাক হৈছে হাঁহ কাটাৰ দৃশ্য কাটো কথাই গিলে ও 50 কেজি কৰি সেইটো নামাৰা কিয় মালটো 50 কেজি হ'ব এইটো 50 কেজি 50 কেজি কিলো কিমান কে দিছা 50 rupees only 50 rupees half কেজি পালা দত দিলে কেন নাই এতিয়া ও ক্লিক আছে ক্লিক হোৱা নাই হৈছে বঢ়িয়া দোস্ত ভিডিও লয়া আছে মই ভাল কি কৰি আছো ৰ বাপ্পাও তিনিজন মানুহে দুটা হাঁহ কাটাত লাগি গৈছে ইমানে ব্যস্ততা আছে ল'ৰাহঁতে পুৰা হাঁহ কাটি আছে চাওচোন পুতলা হাতত ভালদৰে চাফা কৰা পুতলা হাতত P+R কাটি দে কাটি দাও ভিডিও যে কোটা ফটো শুরু দে এয়া হৈছে আমাৰ মিঠাতেল গৰম এইদৰে আমি মাংস ভাজাত আৰম্ভ কৰি দিয়া হৈ গৈছে বা ৰান্ধনিও কি মানে ইপানৰ পৰা সিপানে ঘূৰি ঘূৰি আৰু কোনোবাই লাৰি থাকে ভালদৰে লাৰি থাক ধুনীয়াকে বহি বহি কুকমেন বেছি হাল্লা কৰি আছ তই কুকমেন মই কুকমেন নহয় ৰে মই হেল্পাৰ হয় ইয়া প্ৰফেচনেল কুকমেন হয় খুবেই ধুনীয়া হাঁহ মাংস বনাই আছে খাব নেকি ফাইনেলি আমাৰ আলু চালু অলৰেডি দিয়া হৈ গ'ল এতিয়া বৰ্তমান লাৰি আছে খন্তেক পিছতে আলুটো অলপ সিজা হৈ যাব বুলি আশা কৰিছোঁ চোৱা যাওকচোন কেনেকুৱা হয় দি চাইছোঁ আলু এতিয়া বৰ্তমান আমাৰ মছলা ঢালি আছে মছলা কিমান পৰিমাণ দিব লাগে এইটো দি আছে আৰু ফাইনেলি মছলা দিয়া হৈ গ'ল এতিয়া আমাৰ প্ৰফেচনেল কুকমেনে মানে মছলাটো মিক্স কৰি আছে মছলাটো মিক্স নহ'লে কিবা ভাল নালাগিব ন সেইটো কাৰণে পূৰা মিক্স কৰি আছে আজি আমি এই কলৰ দনাত ভাত খাই দিব লাগিব ভাতে থোৱা হৈ গৈছে খানা খালি কলৰ দনাত যদি ভাত খাব নাপাওঁ কিবা মজাটোৱে নাহে খানা খোৱাৰ ফিলটোৱে নাহে সেইকাৰণে কলৰ দনাতে আমি আজি খানাটো আৰম্ভ কৰি দিম বুলি ভাবি তাৰ প্ৰফেচনেল কুকে পানী দিবা দিছে কিবা এইটো মছলা চলা কাহিটো প্ৰফেচনেল কুকে পানী ঢালি আছে ইমান বেছি দিয়া নহয় ৰেচিষ্টেনে পুৰা লাৰি আছে চাল্লা লাৰি থাকা এইজনে হলো আমাৰ ৰান্ধনী খুবেই ধুনীয়াকে হাঁহি মাৰি গৈছে হাই কৰি দিয়ে এতিয়া আৰু আমাৰ এতিয়া কিমান পট লাগিব এইখিনি হোৱাৰ আগত কমচে কম আধা ঘণ্টা আমাৰ ৰান্ধনীয়ে কৈছে এইখিনি হোৱা আৰু আধা ঘণ্টা লাগিব তেতিয়া আমি বেছি লাগিব এয়া আমাৰ পানী দিয়াৰ পিছত এনেকুৱা হৈ আছে খুবেই উতল আহি আছে আঞ্জাটো এয়া আমাৰ আঞ্জা কালাৰ এই কালাৰটো খুবেই ৰঙীন হৈছে খুব ধুনীয়া ৰং কালাৰ একে দিছে হয় নহয় হয় এয়া আমাৰ আঞ্জা বঢ়িয়া কালাৰ আহিছে আৰু পুৰা একদম দাব তুলি আছে ঠিক আৰু আধা ঘণ্টাৰ পিছত আমি খাব পাম খালে আমাৰ ভাল লাগিব
একেলগে বহি খাম খুবেই ভাল লাগিব আমি একেলগে এনজয় কৰিম আজিৰ পাৰ্টিটো কিন্তু আমাৰ পাৰ্টিত সেইটো নাই আমাৰ কোনো ধৰণৰ নিচাজাতীয় বস্তু নাই আমাৰ পাৰ্টিত মাত্ৰ বিড়ি মাত্ৰ বিৰি এত বিড়ি গেলি একো নাই চলি যায় মা আমাৰ পাৰ্টিত অনুগ্ৰহ কৰিছো আজি কোনো যাতে মদ খাই কেনে গাড়ী নচলায় আমি আমি সেইকাৰণে মদ ভাং খোৱা নাই বিন্দাছকে বনাই আছো অতি সোনকালে আমাৰ হোৱাৰ পিছত আমি খোৱা আৰম্ভ কৰি দিম হয়নে নহয় খুৰা একদম আমি মদ পানী একেবাৰে বাইকত একদম জাগাত দিছো না নাখাওঁ বুলি ভাবিছো কোনোৱে তাৰমানে আমি মাদক দ্ৰব্যৰ পৰা অলপ আঁৰত থকাৰ চেষ্টা কৰিম নিশ্চয় নিশ্চয় 2022টো আমি যাতে ভালে ভালে পাৰ কৰিব পাৰোঁ নিশ্চয় তাৰ কাৰণে আমি এটা প্ৰচেষ্টা কৰিম আমাৰ লগত আৰু সহযোগী আছে বহুতো আছে আছে খুবেই ধুনীয়া লাগিল আপোনাৰ কথাষাৰ শুনি কেনে সকলো মানুহে যদি তেনেকৈ ভাবি কেনে গাড়ী চাড়ী গিলা ড্ৰিংক কৰি কেনে নচলায় আৰু সেইটো অনুৰোধ থাকিল আমাৰ চেনেলত এখেতে মানে আমাৰ লগত সহযোগ কৰিব বিচাৰিছে এখেতেও ঠিক আমাৰ দৰে মদৰ পাৰ্টি বিৰোধী এয়া কিন্তু শুনি আমাৰ ভাল লাগিছে ধন্যবাদ এনেকুৱা কত জাগা নাই য'ত নদী নাই আমাৰ ইয়াতো নদীৰ আছে লাগিলে তাৰ পৰা বাল্টিং উঠাই আনি ঢালি দিয়ে গেলি হ'ল কোনো ধৰণৰ চিন্তা নাই কিন্তু ঘপকে পানী দিয়ে হাঁহৰ মাংস খাই টেষ্ট নাপাবি সেইটোতো হয় সেইকাৰণে লাহে লাহে দি আছো দুইটো বঢ়িয়া কৰো এটা বঢ়িয়া ভাল খবৰ এটা প্ৰায় 200ৰো অধিক আমাৰ পিকনিক পাৰ্টি এতিয়া বৰ্তমান আমি জাগা দিব পৰা নাই ইয়াত আৰু এইটো কাৰণে আমি যদিও মানে ভাল লাগিছে যদিও অলপ বেয়া লাগিছে কিছুমান যাত্ৰী ঘূৰি গৈ আছে এতিয়া তেওঁলোকে সেইটো বেয়া লাগিছে এটা ঘূৰে দি পিকনিকৰ চক ইপানে ইমানখিনি মানুহ আছে আৰু ইপানেও কেইখনমান গাড়ী আছে ইটো চাইডেও তাৰপিছত ইপানে একো নাই আমাৰ এইটো ৰুমটো থকা এছিষ্টেণ্ট কুকমেন তেখেতে অকণমান চাফ চিকুণৰ কাৰণে চকী চাফা কৰি আছে আমাৰ যিসকল সদস্যবোৰ আহি যাব আৰু কণ্টেক্ট পিছতে তেখেতে আৰু খুবেই আমাৰ ব্যস্ততা বিজিমেন বুলি কেনে এখেতক জনা যায় 12 ঘণ্টা খালি মোবাইলত বিজি 12 ঘণ্টা 2 ঘণ্টাহে এনে থাকে বাকীখিনি মোবাইলতে ব্যস্ত আৰু বাকী চব তেওঁ বিজি এয়া ধুনীয়া আমাৰ ফাইনেলি দিয়া হৈ গ'ল কিমান হ'ল তই গেলি নেকি এতিয়া আমি খোৱাৰ জুতিটো লৈ ল'ম কেনেকুৱা লাগে আলু করছি নাকি এয়া চালু হৈ গৈছে আমি প্ৰথমতে এইটোক আমাৰ কলিজা বুলি কয় কলিজাটো নিমখটো কমিছে অলপ নাই মজা চুপাৰ খাই চাব পাৰে ইয়াত যদি ইয়াত এক পিচ খাই চাবি কেনে ট্ৰাই কৰা এতিয়া সাইজটো বনিল আমাৰ ৰান্ধনী ককাই দিয়ক এতিয়া খাই দিছো খাই কেনেকুৱা লাগি আছে কেনেকুৱা লাগিছে দামান দে বঢ়িয়া মজা লাগিছে একদম মজা লাগছি হে খাই আছো আহি যাওক তই ভালে এতিয়া আমি নাই এতিয়া তাতে বৰ্তমান কেমেৰাটো এতিয়া ঘূৰাও নালাগে চাম বাৰু এনেকেই হ'ল এনেকে পানী দিয়া হৈ গ'ল বুলি কেনে আমি ধৰি ললো ট্ৰাই কৰা এটাই হোৱা নাই নেকি খোৱা মই নিচা খাই দিব পানী কম হ'ব ইমানমান পানী ৰাখিব লাগিব আৰু একদম ঢালি দিলোঁ মই হ'বনে আৰু দিম হ'ব অলপ দিবি কাৰণ জোল বিচাৰিব পাছত এতিয়া খাই থাকা খাওঁ এতিয়া মই এক পিচ খাই চাম আগফালে আনা যেতিয়া ৰান্ধনীক আমাৰ খুৱাম বুলি ভাবিছো এক পিচ খা এপিচ নহয় আপুনি খাই চাওক
তামান বানাই পাবা জানেনে এডাল কৈ হাৰদি আমি দুলাই দিলো শুকানে লোৱা কি আছে বনাবা লাজ কিয় কৰি আছা খাৱাত লাজ নাই এইয়া কি নাম আছিল এইয়া সঞ্জিত এই পুৰা জুইমান একদম পুৰা জুই লগা দে ঐ পাগলা ট্ৰাই কৰো খাই চাগি কি আছে দে এই হল আমার পাতির মাংস না পাৰ্টিৰ মাংস এই কেমন দেখো আবে আহি যোৱা কেনে দেখিয়া এদিকে আমার তার একটা মানুষ আইছে এইখন হ'ল পাখি মানে নামটোই পাখি নামটোই পাখি এই একটু হল হাড়া নিয়ে জানা নিন্দা এবাৰ কি হ'ল খাইছা পালা কিনা কমলা দেখবে মাথা ইনকি তল মৰে দি হলো হাই কৰি নেদাকে এটা হাইটো দি এটা করে দি হাইটো হাই করে দিয়ে দি দি হালকে কেনেকুৱা লাগিছে টেষ্টিটো কৈ দি হ্যাঁ হ্যাঁ মুখ বাংলা মুখ যাওয়া রে না কেমন ক গড়িয়েছে খারাপ হবে ক দেখা যাবে না খালি ছাবি ক হ্যাঁ গড়িয়েছে মুখ কিনে দেখা যায় রে এই হল আমার হাত দি হাঁহর মাংস পেলাই দিলো মাংস খালে হাড়দিডাল নচবালে মাংস খোৱা যেন না পাই যাবি এয়া হৈছে সম্পূৰ্ণ ঢলপুৰৰ পিকনিক খোৱা দৃশ্য এই পানে আছে আমাৰ মন্দিৰলৈ যোৱা গেট ফাইনেলি আমাৰ সকলো খোৱাৰ কাৰণে মানে খায়ে আছে আৰু খোৱাৰ কাৰণে আৰম্ভ নহয় কোনো একেবাৰে খতমেই হ'ব আৰু দেচোন আমি আৰম্ভ কৰা নাই যিহেতু অলপ টাইমৰ পিছত আৰম্ভ কৰিম আৰু দুটা আছে নেকি তো আকৌ টিফিনৰ আঞ্জা লৈ আছো এই ছোৱালীটো একদম পুৰা চাই আছে আমাক খাৱাকে যে দেখাই নাই আৰু সি এনেকা চাই আছে বা লাজ লাগি যায় দেখোন এনেকে খাই থাকি আমাক চাই থাকবা নালাগে ৰে তহঁতেও খোৱা আৰম্ভ কৰি দি ই খাব আৰু মানে কিৰবাল পাৰছি ধুনীয়াকে খাই দিয়া আৰু কিমান আৰু ৰৈ থাকিবি আমাৰ খুৰীটোৱে কি কোমৰা চমৰা লেকাইছে নেকি আজি দিবই আৰু খাবা মই তামান দাবাই আছো Was never easy growing up. About time I read a book. Could distract myself from this reality.